নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ডিসি অফিচৰ পৰা নতুনকৈ 15টাকৈ গ্ৰেড 4 পিয়ন ঝাৰিকৰ পদ মুকলি হৈছে আৰু এই পদকেইটাৰ কাৰণে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব তো ভেকেন্সিটো কৰ পৰা আহিছে কৰ পৰা এপ্লাই কৰিব লাগিব সকলোখিনি গম পাব তো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি আপুনি মোৰ চেনেলত নতুন আছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ওপেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ জব ইনফৰমেশন ভিডিঅ পাই থাকে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো তো আপুনি ইয়াৰ লিংকটো ডেসক্ৰিপচনত পাই যাব তো আপুনি তাৰ পৰা ইয়াত ডাইৰেক্ট আহি যাব তো ইয়াতে চাই লওক ডিসি অফিস ৰিকুৱাৰমেন্ট নলবাৰী 2020 for 15 post of grade 4 ইয়াত নলবাৰী ডিসি অফিসৰ পৰা একচুয়ালি ৰিকুৱাৰমেন্টটো দিছে ইয়াত অকল 15টা পোষ্ট আছে গ্ৰেড 4 যেনেকৈ চাই লওক ইয়াত পোষ্ট নেম অফিস পিয়ন ইয়াত টোটাল পদ আছে আপোনাৰ মুঠ পদ আছে আপোনাৰ 11টা তাৰ ভিতৰত এসটি কাৰণে দুটা তাৰ এসসি কাৰণে দুটা আৰু এসটি পি যেটো আছে হেতু দুটা আৰু এসটি এস যেটো আছে ইয়াত এটা আৰু এবিসি ওবিসি আৰু এমওবিসি কাৰণে পাঁচটা আৰু ইডব্লিউএছ ৰ কাৰণে এটা তো ইয়াত আপোনাৰ দৰমহা যেটো আছে এটো আপোনাৰ 12000 ৰ পৰা আৰম্ভ হ'ব 12000 ৰ পৰা 37500 লৈকে ইয়াৰ স্যালাৰি আছে তো ইয়াত এডুকেশনাল কোৱালিফিকেশন যেটো আছে আপোনাৰ মিনিমাম 8 পাস হ'ব লাগিব তো আপোনাৰ আৰু এটা পোষ্ট আছে এটো হল পদৰ নাম ঝৰিকাৰক ঝৰিকাৰক যেটো পদ আছে ইয়াত আপোনাৰ টোটাল ভেকেন্সি আছে 4টা এসটিপি কাৰণে এটা আৰু ওবিসি এমওবিসি কাৰণে দুটা আৰু আদাৰ্সৰ কাৰণে এটা তো ইয়াত আপোনাৰ স্যালাৰি যেটো দৰমহা যেটো আছে ইয়াত আপোনাৰ 12000 ৰ পৰা আৰম্ভ হ'ব আৰু 73500 লৈকে ইয়াত স্যালাৰিটো আছে তো ইয়াত একে আৰু ইয়াত কোৱালিফিকেশন আপোনাৰ মিনিমাম 8 পাস হ'ব লাগিব স্যালাৰি আপোনাৰ অৰ্হতা একে আপোনাৰ স্যালাৰিটো আপোনাৰ শিক্ষাগত অৰ্হতা এটো একে তো ইয়াত আপোনাৰ কেইটামান ৰুলছ দিছে জেনাৰেল টাৰ্মছ এণ্ড কণ্ডিশন টু এপ্লাই ইয়াত আপুনি মহিলা ছোৱালী ল'ৰা ছোৱালী ইয়াত সকলোৱে এপ্লাই কৰিব পাৰিব তো আপোনাৰ এটো এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এক্সচেঞ্জ কাৰ্ড লাগিব আৰু এক্সচেঞ্জ কাৰ্ড ভ্যালিডিটি থাকিব লাগিব তো তাৰ পিছত আপোনাৰ আৰু এটা দিছে আপোনাৰ বয়স যেটো হেতু আপোনাৰ 18 পৰা 38 বয়সৰ ভিতৰত হ'ব লাগিব তো তাৰ পিছত আৰু একোনা ইয়াত আপোনাৰ ধৰক আপোনাৰ যদি এই সব সাবমিট কৰিলে চাকৰিৰ কাৰণে যেটো ফৰ্ম জমা দিব ইয়াত অকল আপোনাৰ ফৰ্ম দি পিনে আপুনি চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগিব ইয়াত আপোনাৰ অনলাইন এপ্লাই নহব তো আপুনি ধৰক ফৰ্মটো ফিল আপ কৰিলে তাৰ ভিতৰত কিবা বাকি ৰাখিলে ধৰক আপুনি কিবা লিখি দিয়া নাই তো আপোনাৰ সেই ফৰ্মটো ৰিজেক্ট হৈ যাব তো তাৰ পিছত আপোনাৰ ধৰক ইয়াত এপ্লাই যেটো তাৰিখ আছে এই তাৰিখৰ আগত যদি আপুনি ফৰ্মখন জমা দিব নোৱাৰে তো আপোনাৰ ফৰ্মখন একচেপ্ট নহব তো তাৰ পিছত ইয়াত আপোনাৰ আৰু একোনা ইয়াত ধৰক আপোনাৰ যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে তো আপুনি ইয়াৰ ইডব্লিউএছ সাৰ্টিফিকেটটো আপুনি ইয়াতে দিব কপি দিব জেৰক্স কপি দিব তো তাৰ পিছত ইয়াত ৰিটাৰ্ণ টেষ্ট হ'ব আপোনাৰ সিলেকশন হয় আপুনি ইয়াত ৰিটাৰ্ণ টেষ্ট দিব লাগিব আৰু এই ৰিটাৰ্ণ টেষ্টৰ ৰিজাল্টটো আপুনি ডিসি অফিসৰ বৰ্ডত পাই যাব নহলে নিউজ পেপাৰত পাই যাব ইয়াত তো আপুনি এটো এপ্লাই কৰিবৰ কাৰণে ইয়াত এটা এড্ৰেছ দি আছে আপুনি এই এড্ৰেছটোত গৈ পিনে আপোনাৰ এই ফৰ্মটো জমা দি আহিব এটো একচুয়ালি অনলাইন এপ্লাই নহব তো এটো অফলাইন এপ্লাই হ'ব তো আপুনি এই এড্ৰেছটোত গৈ পিনে আপুনি সেই ৰিজিউমটো তাত দি আহিব ফৰ্মটো তাত দি আহিব তো ইয়াৰ লগতে কেইটামান বস্তু দিব লাগিব আপোনাৰ ডকুমেন্ট দিব লাগিব তো ডকুমেন্টৰ ভিতৰত আপোনাৰ পার্মানেন্ট প্রেসিডেন্ট আপনার এড্রেস দিব লাগিব প্রেসিডেন্ট এড্রেস দিব লাগিব পার্মানেন্ট যেটো আছে আপনার ভোটার আইডি দিব পারে নহলে পিআরসি দিব পারে তো কোয়ালিফিকেশন এক্সামিনেশন সার্টিফিকেট আছে এটো আপনি দিব এডমিট কার্ড তো এজ হিসাবে আপনার এডমিট কার্ড দিব পারে তো কাস্ট সার্টিফিকেট যদি আপনার আছে কাস্ট সার্টিফিকেট দিব তো তার পিছত এলং উইথ রিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব তো পাসপোর্ট সাইজ ফটোগ্রাফৰ লগতে আপোনাৰ আৰু সিগনেচাৰটো প্ৰয়োজন হ'ব আৰু আপোনাৰ ধৰক ইডব্লিউএছ সাৰ্টিফিকেট আছে তো আপুনি ইডব্লিউএছ সাৰ্টিফিকেটটো আপুনি লগত দিব ইনকাম সাৰ্টিফিকেটটো লগত দিব লাগিব ইডব্লিউএছ সাৰ্টিফিকেটটো দিব লাগিব লগতে ইনকাম সাৰ্টিফিকেটটো লগতে দিব লাগিব তো আপুনি এই এড্ৰেছটোত আপুনি এই ফৰ্মটো ইয়াতে জমা দি আহিব
তো ইয়াৰ আপোনাৰ যেটো এপ্লাই লাষ্ট ডেট আছে এটো আপোনাৰ 25 তাৰিখ মানে 25 আগষ্ট তো আপোনাৰ 25 আগষ্টৰ আগতে আপুনি জমা দিব 25 আগষ্ট আপোনাৰ 3 PM মানে 3টা লৈকে আপুনি তাত জমা দিব পাৰিব তো আপোনাৰ 25 তাৰিখৰ পাৰ হৈ যদি আপুনি 26 তাৰিখত যায় তো মানে আপোনাৰ ফৰ্মটো জমা নলব তো আপুনি 25 আগষ্টৰ আগতে আপুনি দি দিব 25 আগষ্ট আপুনি 3টা লৈকে টাইম পাব তো আপুনি তাত মানে জমা দি আহিব